নমস্কাৰ আজিৰ ভিডিঅ'ত আমি এটা অতি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছো বিষয়টো হ'ল সংগ্ৰাম জীৱনৰ অন্য এটা নাম এটা সংগ্ৰাম মানে কি আৰু জীৱনৰ অন্য এটা নাম বুলি আমি সংগ্ৰামক কিয় কৈছো সেইখিনি কথা আলোচনা কৰা হ'ব কিন্তু তাৰ আগতে মই কেইটামান উদাহৰণ দি ল'ব বিচাৰিছো এতিয়া মহাত্মা গান্ধী ভাৰতৰ জাতীয় পিতা তেখেতে যদি জীৱনত সংগ্ৰাম নকৰা হেতেন তেখেতৰ নাম আমি আজি জানিলো হেতেন নাই বা আজি আমি যেটো মানে তেখেতক যেটো সম্মান দিও সেইটো আমি তেখেতক দিলো হেতেন যদি সংগ্ৰাম কৰি তেখেত ভাৰতৰ স্বাধীন কৰাৰ ক্ষেত্ৰত যেটো অতি গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল ঠিক তেনেকৈ ক্ৰীড়া জগতৰ যদি আমি শচীন তেণ্ডুলকাৰৰ নাম লওঁ তেখেত হয়তো সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ক্ৰিকেটাৰ তেখেতে সংগ্ৰাম নকৰা হেতেন এই লক্ষ্যত উপনীত হ'ব পাৰিলে হেতেন নাই বা ডক্টৰ এপিজে আব্দুল কালাম এটা অতি সাধাৰণ ঘৰত জন্ম হৈ এক সফল বিজ্ঞানী তথা ভাৰতৰ ৰাষ্ট্ৰপতি হৈছিল তেখেত জীৱন সংগ্ৰামৰ অবিহনে কিন্তু এয়া সম্ভৱ নহলহেতেন ঠিক তেনেকৈ আমাৰ চিৰপৰিচিত জুবিন গাৰ্গ আমাৰ হিয়াৰ আমঠু যদি তেখেতৰ ব্যক্তিগত জীৱন বহুত সংগ্ৰামেৰে ভৰি আছিল আমি জানো কিন্তু সেই মানে ব্যক্তিগত জীৱন বহুত মানে বাধা বিঘিনিৰে ভৰি আছিল কিন্তু সেইখিনি তেখেতে নেওচি জীৱনত সংগ্ৰাম কৰি তেখেতে আমাৰ কলা তথা সংস্কৃতি ক্ষেত্ৰখনত যি অৱদান আগবঢ়াই গ'ল সেইখিনি কথা আমি কেতিয়াও নাপাহৰো বা তেখেতক আমি সদায় মনত ৰাখিম গতিকে দেখিলো আমি যে সংগ্ৰাম অবিহনে কিন্তু আমাৰ জীৱন সফল হ'ব নোৱাৰে বা আমি জীৱনত যি পাব বিচাৰিছো সেয়া কিন্তু আমি নাপাওঁ গতিকে এতিয়া আমি বিতংকে আলোচনা কৰিম সংগ্ৰাম জীৱনৰ আন এটা নাম বুলি কি কাৰণে ক'ব পাৰো সংগ্ৰাম মানে ইংৰাজীত যাক আমি ষ্ট্ৰাগল বুলি কওঁ লাইফ ষ্ট্ৰাগল জীৱন সংগ্ৰাম এটা ষ্ট্ৰাগল মানে অকল যুদ্ধ কৰাই নহয় কিবা এটা আমি নোপোৱা বস্তু এটা পাম সেইটো অকল যুদ্ধ কৰাই নহয় আমি যদি কিবা এটা বস্তুত মানে সফল হ'ব বিচাৰো আৰু তাৰ কাৰণে আমি যি প্ৰচেষ্টা কৰো সেইটোকো আমি সংগ্ৰাম বুলি ক'ব পাৰো সংগ্ৰামৰ অৰ্থটো মই ইয়াত কৈ দিছো সংগ্ৰাম হ'ল কোনো কঠিন কামত উপনীত হ'বলৈ বা প্ৰত্যাহ্বান বা বাধা অতিক্ৰম কৰিবলৈ বলপূৰ্বক বা দৃঢ় প্ৰতিজ্ঞ প্ৰচেষ্টা কোনো এটা কঠিন কামত আমি উপনীত হ'বলৈ যেনেকৈ মই যিকেইজন ব্যক্তিৰ কথা উল্লেখ কৰিলো যে তেওঁলোকে সফলতা লাভ কৰিছিল জীৱনত কিন্তু সংগ্ৰাম অবিহনে সেই যি কঠিন কাম তেখেতে নিজৰ ক্ষেত্ৰত সফল হ'বলৈ বা নম্বৰ 1 হ'বলৈ যত্ন কৰিছিল গতিকে সংগ্ৰাম কৰিব লগা হৈছিল বিভিন্ন বাধা নেওচি তেওঁলোকে দৃঢ় প্ৰতিজ্ঞ প্ৰচেষ্টাৰ দ্বাৰা নিজৰ লক্ষ্যত উপনীত হৈছিল তাকেই সংগ্ৰাম বুলি কোৱা হয় এতিয়া সংগ্ৰাম আমাৰ জীৱনৰ সৈতে কেনেকৈ জড়িত সংগ্ৰামৰ ফলত আমাৰ ব্যক্তিগত বৃদ্ধি হয় বা পাৰ্সোনাল গ্ৰোথ ইংৰাজীত যদি কওঁ প্ৰতিটো জীৱই এনে প্ৰত্যাহ্বানৰ সন্মুখীন হয় যিয়ে ইয়াক বিকশিত কৰাত সহায় কৰে প্ৰত্যেক জীৱৰ বিকাশৰ আঁৰত কিন্তু সংগ্ৰাম থাকে এতিয়া ধৰক সৰু ল'ৰা ছোৱালী যি খোজ কাঢ়িব নোৱাৰে খোজ কাঢ়িবলৈ কিন্তু কিছু সংগ্ৰাম কৰিব লগা হয় চেষ্টা কৰে পঢ়ি যায় আকৌ উঠে গতিকে সেই সংগ্ৰামখিনি নকৰা হেতেন কিন্তু সেই সৰু ল'ৰা ছোৱালী কেতিয়াও খোজ কাঢ়িবলৈ নিশিকে ঠিক তেনেকৈ অসুবিধাৰ মাজেৰে মানুহৰ মানসিক আৰু আৱেগিকভাৱে বৃদ্ধি পায় মানসিক মানে মেণ্টেল এণ্ড ইমোচনেল গ্ৰোথ ইংৰাজীত যদি কওঁ অসুবিধা বা সংগ্ৰামৰ মাজেৰে যদি আমি কাম নকৰো তেনেহলে আমাৰ মেণ্টেল মানসিক আৰু আৱেগিক যি মানে বৃদ্ধি বিকাশ সেই মানসিক তথা আৱেগিক বিকাশও কিন্তু নঘটে সংগ্ৰামৰ জৰিয়তে সফলতা আহে এতিয়া মই কেইজনমান ব্যক্তিৰ কথা উল্লেখ কৰিছো সংগ্ৰাম নকৰা হেতেন তেওঁলোকে কিন্তু জীৱনত কেতিয়াও সফল হ'ব নোৱাৰিলে হেতেন চেষ্টা বা সংগ্ৰাম অবিহনে কোনো কৃতিত্ব বা কোনো সফলতা নাহে আমাৰ জীৱনলৈ মহান উদ্ভাৱক হওক নেতা হওক শিল্পী হওক সকলোৱে সফলতা লাভ কৰাৰ আগতে কিন্তু বিফলতা আহে তেওঁলোকে মানে বিফলতাও তেওঁলোকৰ অভিজ্ঞতাত থাকে আৰু তেওঁলোকে বিভিন্ন কষ্টৰ সন্মুখীন হয় বিফলতা তথা কষ্টৰ সন্মুখীন নোহোৱাকৈ কিন্তু আজি আমি যিসকল ব্যক্তিৰ নাম জানো যাক আমি মানে শ্ৰদ্ধা কৰো তেওঁলোকে কিন্তু বিফলতা তথা কষ্টৰ সন্মুখীন নোহোৱাকৈ কেতিয়াও জীৱনত সফল হ'ব নোৱাৰিলেহেঁতেন সংগ্ৰামে আমাৰ চৰিত্ৰ গঢ়ি তোলা মানে বিল্ড আৱাৰ ক্যাৰেক্টাৰ সংগ্ৰামে আমাৰ তিনিটা অতি গুৰুত্বপূৰ্ণ মানে আমাক গুণ শিকায় ধৈৰ্য সাহস আৰু স্থিতিস্থাপকতা ই আমাৰ প্ৰকৃত শক্তি প্ৰকাশ কৰে আৰু আমাৰ ব্যক্তিত্ব গঢ় দিয়াত সহায় কৰে এতিয়া আমি কেনে ধৰণৰ ব্যক্তি হ'ম এতিয়া আমি মানে মানুহ হিচাপে কেনেকুৱা হয়তো যদি আপোনালোক মানে বেছি বয়স হোৱা নাই আপোনালোক ধৰক
20-22 বা 25 বছৰ তেনেহ'লে হয়তো এতিয়াই বুজি নাপাব যদি আপোনালোক ধৰক মানে অলপ বয়স হয় ধৰক 40 বছৰ 50 বছৰ 60 বছৰ তেতিয়া আপুনি যিটো মানে আপোনাৰ যিটো মানে তেতিয়া মানে যিটো লেভেলত থাকিব যিটো আপোনাৰ ষ্টেটাছ হ'ব বা আপুনি যেনে ধৰণৰ ব্যক্তি হ'ব সেয়া কিন্তু আপুনি ডেকা কালত থাকোঁতে যেনেকৈ যি কাম কৰিছিলে তাৰ ওপৰতহে নিৰ্ভৰ কৰিব তাৰ ওপৰত নিৰ্ভৰ কৰিয়ে আপোনাৰ মানে ভৱিষ্যতটো নিৰ্ধাৰণ হ'ব কোনোবা যদি ব্যক্তি নিজৰ ডেকা কালত যথেষ্ট সংগ্ৰাম কৰিছে পৰিশ্ৰম কৰিছে তেখেত নিশ্চয় সফল হ'ব আৰু সেই অনুপাতেও তেখেতৰ ব্যক্তিত্ব বিকাশ হ'ব জীৱনটো উত্থান পতনেৰে ভৰা আমাৰ জীৱনত উত্থান পতন থাকে আজি ভাল দিন অহাকালি বেয়া দিন পৰহি আকৌ ভাল দিন তাৰ পিছদিনাখন আকৌ বেয়া দিন তেনেকৈ আমাৰ জীৱনটো অতিবাহিত হয় আমাৰ জীৱনত সুখ দুখ দুয়োটা থাকে আপোনালোকে জানে কিন্তু সংগ্ৰাম কৰি বা জীৱনত কষ্ট কৰি আমি যি আনন্দ লাভ কৰোঁ তথা যি শান্তি লাভ কৰোঁ হয়তো আপুনি এতিয়া বুজি নাপাব আপুনি ধৰক ধৰি লৈছোঁ সাধাৰণ এটা উদাহৰণ দিওঁ চাকৰি এটা পাবৰ কাৰণে আপুনি যথেষ্ট কষ্ট কৰি আছে বা কিবা এটা কঠিন পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ আপুনি কষ্ট কৰি আছে এতিয়া সেই কষ্ট কৰি বা সংগ্ৰাম কৰি আপুনি সেই পৰীক্ষাত উত্তীৰ্ণ হ'ল বা আপুনি আপোনাৰ মনে বিচৰা চাকৰিটো পালে বা চাকৰি পালে বা নিজৰ ব্যৱসায়ত আপুনি সফল হ'ল তাৰ পিছত যিটো আপুনি আনন্দ পাব বা যিটো আপুনি শান্তি লাভ কৰিব মানসিক শান্তি তাক কিন্তু আপুনি গভীৰভাৱে বুজিবলৈ সক্ষম হ'ব কাৰণ আপুনি যথেষ্ট কষ্ট কৰি বা সংগ্ৰাম কৰিহে আপোনাৰ লক্ষ্যত উপনীত হৈছে তেতিয়াৰ আনন্দ আৰু শান্তি কিন্তু আপোনাক মানে আপুনি অধিক গভীৰভাৱে বুজি পাবলৈ সক্ষম হ'ব আৰু আপোনাৰ যি অভিজ্ঞতা সেই অভিজ্ঞতাক সি এটা অন্য অৰ্থ প্ৰদান কৰিব গতিকে জীৱনত কিবা এটা পালে বা সংগ্ৰাম কৰি হওক বা যথেষ্ট কঠোৰ পৰিশ্ৰম কৰি যদি কিবা এটা সফলতা লাভ কৰে তেতিয়া কিন্তু সেই সফলতাৰ বা সেই সংগ্ৰামৰ বা সেই কঠোৰ পৰিশ্ৰমৰ মূল্য আপুনি তেতিয়া বুজি পাব সংগ্ৰামে জীৱনটোক গতিশীল কৰি ৰাখে চাওক জীৱনত কষ্ট নকৰাকৈ বা সংগ্ৰাম নকৰাকৈ কিন্তু জীৱনত আমি একো নাপাওঁ আৰু যদি গতিশীল মানে কি আমি জীৱনত আগুৱাই যাওঁ বিভিন্ন প্ৰত্যাহ্বান বা বাধা বিঘিনি নেওচি আমি জীৱনত আগুৱাই যাওঁ সেয়াই আমাৰ জীৱন গতিশীল কৰি ৰাখে আমি নিৰন্তৰ জীৱন ধাৰণৰ কাৰণে আমি নিৰন্তৰ প্ৰচেষ্টা কৰি থাকোঁ বা বিভিন্ন প্ৰত্যাহ্বান সত্ত্বেও আমি সেই প্ৰত্যাহ্বানক বাধা বিঘিনিক নেওচি আগুৱাই যাওঁ সংগ্ৰাম অবিহনে কিন্তু আমাৰ কোনো উন্নতি নহয় তথা আমি যে জীৱনত কিবা এটা লাভ কৰিম কিবা এটা পাম তাৰ কোনো প্ৰেৰণা নাথাকিলেহেঁতেন ধৰক এতিয়া ধৰক আপুনি মই উদাহৰণ দিছোঁ অলৰেডি ধৰক আপুনি কিবা এটা কঠিন পৰীক্ষা ধৰক UPSC APSC তেনেধৰণৰ পৰীক্ষাত IIT হওক মানে সফলতা লাভ কৰিব বিচাৰিছে তাৰ সংগ্ৰাম অবিহনে জানো আপুনি পাৰিব আপুনি সংগ্ৰাম কৰিব আপুনি কঠোৰ পৰিশ্ৰম কৰিব তাৰ পিছতহে আপুনি সেইখিনি সফলতা লাভ কৰিব আৰু যদি আপোনাৰ কোনো প্ৰেৰণা নাথাকে জীৱনত ধৰক মই সাধাৰণ চাকৰি এটা কৰিম বা সৰু সুৰা কিবা এটা কৰিম তেনেহ'লে আপুনি সেই মানে প্ৰেৰণা জীৱনত ধৰক আপোনাৰ কিবা ডাঙৰ এটা কৰাৰ মানে আপুনি ধৰক কি কৰিব বা কি নহ'ব জীৱনত সেয়া বহুত কথাৰ ওপৰত নিৰ্ভৰ কৰে ঘৰুৱা কথাৰ ওপৰতো নিৰ্ভৰ কৰে আপোনাৰ পৰিয়ালৰ আৰ্থিক অৱস্থাৰ ওপৰতো নিৰ্ভৰ কৰে ইত্যাদি কিন্তু সেইখিনি কথা বাদ দিলে আপুনি যে জীৱনত কিবা এটা লাভ কৰিব সেই আপোনাৰ যদি কঠোৰ পৰিশ্ৰম কৰাৰ বা সংগ্ৰাম কৰাৰ মানসিকতা নাথাকে আপুনি কিন্তু সেইখিনি সফলতা জীৱনত লাভ নকৰিব সামৰণিত কেইটামান পইণ্ট আলোচনা কৰিলোঁ হয় আমি সংগ্ৰামক জীৱনৰ আন এটা নাম বুলি ক'ব পাৰোঁ কাৰণ সংগ্ৰামৰ জৰিয়তেহে আমাৰ ব্যক্তিগত বৃদ্ধি হয় আমি সফল হওঁ তথা জীয়াই থকাৰ অৰ্থ আমি সঁচাকৈয়ে বুজি পাওঁ সংগ্ৰাম বা কঠোৰ পৰিশ্ৰম নকৰিলে কিন্তু এইকেইটা দিশত আমি জীৱনত কেতিয়াও মানে সফলতা লাভ কৰিব নোৱাৰোঁ বা এইকেইটা কথাৰ অৰ্থ কেতিয়াও আমি ভালকৈ বুজি নাপাম গতিকে এইখিনি আছিলে বন্ধুসকল আজি আলোচনা কৰিবলগীয়া কথা সংগ্ৰামৰ বিষয়ে আলোচনা কৰিলোঁ সংগ্ৰাম বা কঠিন পৰিশ্ৰম সংগ্ৰামক জীৱনৰ আন এটা নাম বুলি ক'ব পাৰি আমি কেইবাটাও কথাৰ পইণ্ট আলোচনা কৰিলোঁ যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰক শ্বেয়াৰ কৰক যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰক এনেধৰণৰ আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ত জীৱন দক্ষতা ভিডিঅ'ত অতি সোনকালে লগ পাম ধন্যবাদ